31 অক্টোবৰ তাৰিখে মুক্তি লাভ কৰিছিলে এখন বহু প্ৰত্যাশিত আশাৰে ৰৈ থকা অসমীয়া প্ৰত্যেকজন ব্যক্তিয়ে এখন আশাৰে ৰৈ থকা এখন ছবি ৰৈ দিলা আৰু শেষবাৰৰ বাবে জুবিন গাৰ্গক এবাৰ কাষত পাবৰ বাবে দেখা পোৱা গ'ল যে প্ৰত্যেকটো চিনেমা হলতে ভিৰ কৰা চৈত্ৰ মহাৰাজ চিনেমা হল আৰু ইয়াতো দেখিবলৈ পোৱা গৈছে যে পুৱাৰ পৰা দৰ্শকসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰত্যেকজন দৰ্শকে তেওঁলোকৰ প্ৰাণৰ শিল্পীগৰাকী চেষ্টা কৰিছে চিনেমা হলত আজিৰ দিনটো প্ৰথমটো দৰ্শনে দেখিবলৈ পোৱা গৈছে যে প্ৰথমটো দৰ্শনে সম্পূৰ্ণ বিনামূলীয়াকৈ যে ৰাজীৱ বৰুৱা বিপুৰীয়া সমষ্টিৰ এজন যুৱ নেতা ৰাজীৱ বৰুৱাই তেওঁ ব্যক্তিগত গাঁঠিৰ ধন খৰচ কৰি তেওঁ টিকেটসমূহ সম্ভৱ কৰি দিছে আৰু এনেকুৱা ব্যক্তি থাকে সমাজত যিসমূহ ব্যক্তি এটা টিকেটৰ বাবে তেওঁ প্ৰাণৰ শিল্পীগৰাকীক যে ছবিখন উপভোগ কৰাৰ পৰা ব্যৰ্থ হয় আৰু তেখেতসকলেও সকলোৱে সুবিধা হোৱাকৈ দেখিবলৈ পোৱা গৈছে যে নাৰায়ণপুৰ বিহপুৰীয়াৰ এজন যুৱ নেতা ৰাজীৱ বৰুৱাই দেখিবলৈ পোৱা গ'ল যে প্ৰত্যেকজন ব্যক্তিৰ বাবে টিকেটবোৰ ইয়াত দৰ্শকসকলে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব কেনেকুৱা যিহেতু আজি ৰৈ দিনালে এখন বহু প্ৰত্যাশিত ছবি উপভোগ কৰিবলৈ আহিছে কিন্তু অনুভৱ কেনেকুৱা হয় জুবিনদাৰ এই ৰৈ পিনালে ছবিখন চাবৰ কাৰণে আজি পুৱাৰে পৰা বহু মানুহ আহি পেলাই আমাৰ নাৰায়ণপুৰ চিনেমা হলৰ সন্মুখত আছেহি আমাৰ বিহপুৰীয়া সমষ্টিৰ যুৱ নেতা ৰাজীৱ বৰুৱাই চিনেমাখন মুক্তি পোৱাৰ দিনাৰ পৰা আজি চতুৰ্থ দিনলৈকে বিহপুৰীয়া আৰু নাৰায়ণপুৰ এই দুয়োটা চিনেমা হলত প্ৰায় 8খনমান পঞ্চায়তৰ বৰ্তমানলৈকে 8খনমান পঞ্চায়তৰ আৰু হয়তো তেওঁ আটাইকেইখন পঞ্চায়তক সামৰি লৈ গৈ যিখিনি মানুহে নেকি আচলতে এটা টিকেট কৰিবৰ কাৰণে সমৰ্থবান নহয় তেনেকুৱা ধৰণৰ মানুহ আনি পেলাই জুবিনদাৰ ন্যায়ৰ কাৰণে বা জুবিনদাক জীৱনতে পাবৰ কাৰণে তেওঁ ৰাজীৱ বৰুৱাৰ যিটো চেক্ৰিফাইচ তেওঁ আচলতে নিজৰ গাঁঠিৰ ধন খৰচ কৰি পেলাই আজি আমাৰ ইয়াত প্ৰায় 20-25জনমান তেওঁ আজি ইয়াত প্ৰদৰ্শন কৰাব আৰু বিহপুৰীয়াতো তেনেকৈ কৰিব আৰু আমি আগতে কৈছোঁ যে চিনেমাখন মুক্তি পোৱাৰ দিনাখনৰ পৰা আমাৰ যুৱ নেতা ৰাজীৱ বৰুৱাই প্ৰতি পঞ্চায়তৰ মানে 7খন পঞ্চায়তৰ এতিয়ালৈকে হৈছে আৰু তেওঁ সম্প্ৰসাৰণ কৰিব বুলি কৈছে এটা চিনেমা চাবৰ কাৰণে টিকেটৰ কাৰণে হাহাকাৰ কৰি ফুৰিছে মানুহে এনে অৱস্থাত যেতিয়া এই মানুহখিনিক তেওঁ টিকেট এটা সংগ্ৰহ কৰি পেলাই এই মানুহখিনিক জুবিনদাৰ ন্যায়ৰ কাৰণে হওক বা জীৱনতে জুবিনদাক পাবৰ কাৰণে হওক যিহেতু তেওঁ মহান কাৰ্যসূচী হাতত লৈছে সেই মহান কাৰ্যসূচীৰ কাৰণে আমাৰ সমূহ ৰাইজে ৰাজীৱ বৰুৱাৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিছে আৰু লগতে আমি জুবিনদাৰ ন্যায় বিচাৰিছোঁ আমি চিনেমাখন চাবৰ কাৰণে বা উপভোগ কৰিবৰ কাৰণে নহয় জুবিনদাক আমি জীৱনতে লগ পাম আৰু আমাৰ মাজত জুবিনদা সদায় থাকিব আৰু সেই আশাৰে আমি ৰাজীৱ বৰুৱাই গোটেই আমাৰ সমষ্টিবাসী মানুহক বিহপুৰীয়া সমষ্টিবাসী মানুহকে তেওঁ আমি গম পাইছোঁ যে গোটেই সমগ্ৰ বিহপুৰীয়া সমষ্টিবাসী মানুহক দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ যিখিনি মানুহ তেওঁলোকৰ ছবি চাবৰ কাৰণে পইচাৰ অভাৱ হৈছে গতিকে পইচাটো অভাৱ হোৱাটো স্বাভাৱিক কথা গতিকে তেওঁ সেইখিনি চেক্ৰিফাইচ কৰি পেলাই মানুহখিনিক তেওঁ এই চিনেমা চোৱাৰ সুবিধাকণ দিছে আৰু এইটো সুযোগতে আমি জুবিনদাৰ ন্যায় বিচাৰিছোঁ আমাক ন্যায় লাগিবই জয় জুবিনদা ধন্যবাদ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ কি অনুভৱ যিহেতু জুবিন গাৰ্গৰ এখন বহু প্ৰত্যাশিত ছবি ৰৈ পিনালে চাবলৈ আহিছে যিহেতু আজিৰ দিনটো তেখেতক একেবাৰে কাষত পোৱা যেন লাগিব কেনেকুৱা অনুভৱ কেনেকুৱা হয় এতিয়াতো ভালেই লাগিছে জুবিনদা যিহেতু নাই এতিয়া বৰ্তমান সেইটো ক্ষতিটো আমি পূৰাব নোৱাৰোঁ সেই গতিকে আজি জুবিনদাক চাবলৈ পাম বহুত ভাল লাগিছে কি ক'ব চমুকৈ কি ক'ব যিহেতু কেনেকুৱা অনুভৱ কেনেকুৱা ৰাজীৱ বৰুৱাই এনেকুৱা এটা পদক্ষেপ হয় নিশ্চয়কৈ এটা আদৰণীয় পদক্ষেপ আৰু অসমত আপোনালোকে গম পাইছে যে সংস্কৃতি আকাশখনত এটা সূৰ্য নুমাই গৈছে এই জুবিনদা আৰু তেখেতৰ অন্তিমখন ছবি ৰৈ বিনালে এই উপভোগ কৰিবলৈ ঠিক নহয় আমি তেখেতক জীৱনতে লগ পাবলৈ ইয়াত আহিছোঁ আৰু জুবিনদাৰ ন্যায় পাব লাগিব এটা কথা এইখিনিতে জনাব লাগিব যে ৰাজীৱ বৰুৱাই যি ভূমিকা লৈছে সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ পৰা এই ধৰণে প্ৰতিদিনাখনে দৰ্শকসকলক আনি যি চোৱাৰ ব্যৱস্থা কৰিছে আৰু তেওঁ জনাইছে যে ইয়াৰ পিছৰ পৰ্যায়ত যিসকল শিশু আছে সেই কণকণ শিশুসকলক লৈও তেওঁ এই ধৰণে চিনেমা এই জুবিনদাৰ যি ৰৈ বিনালে চোৱা এটা উদ্যোগ তেওঁ গ্ৰহণ কৰিব ধন্যবাদ প্ৰত্যেকজন অনুৰাগীয়ে তেখেতৰ প্ৰিয় শিল্পীগৰাকীক এবাৰ শেষবাৰলৈ কাষত পাবৰ বাবে চিনেমা হলত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু আজি আমি চৈত্ৰ মহাৰাজ চিনেমা গৃহত উপস্থিত আছিলোঁ আৰু দেখিবলৈ পালোঁ যে আপোনাকো আৰু জানিব পাৰিছোঁ যিহেতু চৈত্ৰ মহাৰাজ যি চিনেমা গৃহ এই চিনেমা গৃহত প্ৰত্যেকজন যি অনুৰাগী আপুনি আজি প্ৰথম দৰ্শনী যি টিকটসমূহ বিনামূলীয়াকৈ দি তেওঁলোকক যি সপোনৰ ছবিখন
উপভোগ কৰিবলৈ সুবিধা কৰিছে কি ক'ব? নমস্কাৰ। প্ৰথমে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে জুবিন গাৰ্গ আজিৰ তাৰিখত জুবিন গাৰ্গ হৈ থকা নাই, জুবিন গাৰ্গ এটা অনুষ্ঠানো হৈ থকা নাই। জুবিন গাৰ্গক আজি অসমৰ নহয়, ভাৰতবৰ্ষৰ নহয়, বিশ্বৰ জনতাই ঈশ্বৰৰ আসনলৈ পৰ্যবেক্ষণ কৰিলে। সকলো সন্মানিত হৈছে। কিন্তু বিশ্বৰ প্ৰায় 160খনতকৈ অধিক দেশৰ মানুহে জুবিন গাৰ্গ কোন সেইটো গুগলত চাৰ্চ কৰিছে। ইয়াৰ পৰাই প্ৰমাণিত হয় জুবিন গাৰ্গ বিশ্বত কেনেদৰে সমাদিত হৈছে। গতিকে তেখেতৰ শেষ যিখন চিনেমা, সেই চিনেমাখন ৰৈ ৰৈ বিনালে আচলতে অসমীয়া মৃতপাই ছবি সক্ৰিয় কৰি তোলাত আৰু অসমীয়া চিনেমা নিৰ্মাণ কৰিবৰ বাবে অসমীয়াক জাগৃত কৰা ব্যক্তিজনে হৈছে জুবিন গাৰ্গ। সেয়েহে তেখেতৰ শেষ চিনেমাখন যাতে সকলোৱে চাব পাৰে, যিখিনি অৰ্থনৈতিকভাৱে পিছপৰা দিব্যাংগ লোকসকলেও চাব পাৰে, তাৰ কাৰণে যোৱা 31 অক্টোবৰৰ পৰাই ব্যৱস্থা কৰি দিছোঁ। প্ৰায়বিলাক দৰ্শনীতে আমি কিছুমান ব্যক্তিক আমি টিকেট প্ৰদান কৰিছোঁ। আজি প্ৰায় 40জন ব্যক্তিক আমি জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন চোৱাম। আৰু ইয়াৰ পাছত 8 তাৰিখে প্ৰায় 50জন শিশুক কল্পতৰু যুৱ সংঘ তথা মইনা পাৰিজাতৰ শিশুসকলক আমি চোৱাম। 8, 9, 10, 11, 12 এনেকৈ আমি একাধিক্ৰমে আমি যাতে কোনো বঞ্চিত নহয়, যিসকল দুখীয়া আৰ্থনৈতিকভাৱে পিছপৰা বা যিসকল দিব্যাংগ লোক, সেইসকলকো আমি চোৱাৰ ব্যৱস্থা কৰিছোঁ। আজি 40জন ব্যক্তি একেলগে চাব। আৰু মই সকলোকে অনুৰোধ জনাইছোঁ যাতে জুবিন গাৰ্গৰ যিখন মুভি ৰৈ ৰৈ বিনালেখন চাই যাতে স্মৃতিটো সজীৱ কৰি ৰাখক। লগতে আমি যাতে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে আমাৰ সকলোৱে মৰমৰ হাত ডাঙৰীয়াই ন্যায় পায়। আমি দেখিছোঁ যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্ভীকভাৱে কৈছে যে জুবিন গাৰ্গৰ সঁচা অৰ্থত ন্যায় আত্মবিশ্বাস যে জুবিন গাৰ্গে ন্যায় পোৱাটো 100% আৰু জুবিন গাৰ্গক লৈ যাতে কোনো ৰাজনীতি নকৰে, জুবিন গাৰ্গক লৈ যাতে কোনো বোকাচিতীয়া ৰাজনীতি নকৰে, তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ মৰমৰ শিল্পীজনক আমি হৃদয়ৰ মাজত জীয়াই ৰাখিব পাৰোঁ, তাৰ বাবে যাতে সকলোৱে চিন্তা কৰে। সেয়ে মই সকলো অসমবাসীক তথা নাৰায়ণপুৰ বিহপুৰীয়াবাসী আমাৰ জুবিন অনুৰাগী সকলোকে, আজি জুবিন অনুৰাগী বুলিবলৈ ক'বলৈ নাই, অসমৰ 3.5 কোটি মানুহে জুবিনক হৃদয়ত স্থান দিছে। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে সকলোৱে চিনেমাখন চাই তেখেতৰ স্মৃতি সজীৱ কৰি ৰাখে। যি অসমীয়া চিনেমাক এটা নতুনত্ব দিলে, অসমীয়া চিনেমাক প্ৰাণ দিলে, অসমীয়াৰ চিনেমা বনাবলৈ সকলোকে উৎসাহিত কৰিলে, যিজন ব্যক্তিৰ আচলতে অৱদান আজি অসমৰ মানুহে পাহৰিব পৰা নাই। আজি 50 দিন হৈ গ'ল তেখেতৰ মৃত্যু, তথাপিও সকলোৱে কান্দি আছে। আজিও অসমীয়া মানুহৰ মুখত কান্দি নাই। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে সকলোৱে চিনেমাখন চাই। চাৰে 8 বজাৰ পৰা উপভোগ কৰিব পাৰিব। আৰু প্ৰথম দৰ্শনী যিহেতু বিহপুৰীয়া সমষ্টিৰ এজন যুৱ নেতা ৰাজীৱ বৰুৱাদেৱে তেখেতে যি প্ৰত্যেকজন দৰ্শকক, প্ৰত্যেকজন জুবিন অনুৰাগীৰ বাবে এই বিনামূলীয়াকৈ টিকেটসমূহ দিয়াৰ ব্যৱস্থা কৰিছিলে। আৰু প্ৰত্যেকজন জুবিন অনুৰাগীয়ে এনেদৰে যি জুবিন গাৰ্গৰ এখন শেষৰখন চিনেমা যিহেতু ৰৈ ৰৈ বিনালে, যিহেতু আজি এই নাৰায়ণপুৰৰ যি ছোট মহাৰাজ চিনেমা হলত আহি উপভোগ কৰিবলৈ পুৱাৰ পৰা তেখেতসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু 8:30 বজাৰ পৰা প্ৰথম দৰ্শনী ইতিমধ্যে খুলি দিয়া হ'ব। আৰু ঠিক এনেদৰে জুবিন গাৰ্গৰ তেখেতসকলে এটাই কৈছে যে চৰকাৰৰ ওচৰত এটাই অনুৰোধ কৰিছে যাতে যিহেতু জুবিন গাৰ্গৰ যিহেতু চিনেমাখনো চলি থাকে, তাৰ লগে লগে যিহেতু জুবিন গাৰ্গে ন্যায় পাব লাগে। জুবিন গাৰ্গৰ প্ৰত্যেকটো মুহূৰ্ত ইতিমধ্যে আজি উপভোগ কৰিব, প্ৰত্যেকটো মুহূৰ্ত আজি দৰ্শকসকলে
জুবিন গাৰ্গৰ প্ৰত্যেকটো মুহূৰ্তত এই ৰৈ ৰৈ বিনালে ছবিখন উপভোগ কৰিবলৈ সুবিধা পাব আৰু জুবিন গাৰ্গ তেখেতসকলে যিহেতু কাষতে পোৱা যেনে আজি এক অনুভৱ সৃষ্টি হোৱা দেখা পোৱা যাব আৰু যিহেতু মই নাৰায়ণ প্ৰভাৰ সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ নাৰায়ণ প্ৰভাৰ মানে ধুনীয়া